ৰ'দডাল এনেকুৱা দিছোঁ সোনকালে খৰিকেইডাল কাটি আনি একদম বজাৰত দি থৈ আহিবলগীয়া হ'ল নহ'লে এডাল ৰ'দত খৰি বেচিব যাব নোৱাৰি দেই আৰু কাটিব যাবলৈতো নোৱাৰিয়ে এডাল ৰ'দত বেচিব যাব নোৱাৰি আজি নহ'লে যাবই নালাগে ইমান ৰ'দ কেনেকৈনো খৰিবিলাক ফালিবগৈ আজি বাদ দিয়ক নহ'লে বাদ দিব নোৱাৰি বাদ দিলে খতমে হৈ যাব আৰু হাবিত ইমান গৰম নহয় নহয় গোটেই গছ গছনি আছে ঠাণ্ডা হাৱাই মাৰি থাকে কিন্তু বাঘ চাঘবিলাক থাকে বুলিহে ভয় লাগে সাপ বাঘ হ'লে ভগৱানে এনেকৈ দিছে যেতিয়া যদি সাপৰ হাতত মৰিবলগীয়া থাকে সাপৰ হাততে মাৰিম যদি বাঘৰ হাতত মৰিবলগীয়া থাকে বাঘৰ হাততে মাৰিম যাওঁ মই ৰখি থাকোঁ এতিয়া ৰ'দডাল ওলালে এইকণ যোৱাতে চিন্তা জংঘলৰ ভিতৰত সোমোৱাত বাৰু টেনশ্যন নাই তাত ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকিব আকৌ আনিবলৈ জানোত নে সেইটোৱে চিন্তা হ'ব যাওক তেতিয়াহ'লে তুমি কাম এটা কৰিবাচোন মোলৈ দুপৰীয়া সাঁজ লৈ যাবা মই আজি নাহোঁৱে আৰু পাৰোঁ যদি দুজোপামান গছ কাটি দিম তেতিয়া আজি যদি বেচিবগৈ নোৱাৰোঁ তেতিয়া কাইলৈ পৰহিলৈ দুদিনমান নকটাকৈ বেচিব পাৰিম তুমি দুপৰীয়া ভাতটো লৈ আহিবা মই এতিয়া যাওঁ চাল্লা হাৰামি গজনে মোক শিয়ালটো নিদিলে খাবলৈ ইমান বোলো ভাবি আছিলোঁ বহুত দিনৰ মূৰত মাংস অকণ খাবলৈ পামকৈ শিয়ালৰ মাংস ই নিদিলে গোটেই প্লেন বৰবাদ কৰিলে মই খাম বুলি ভাবি থকা ই মোক ব্ৰইলাৰ মাংস হ'লেও আনি খুৱাব লাগিব এই যেতিয়া শিয়ালৰ মাংস মোক দিয়া নাই ই ব্ৰইলাৰ মাংস আনি মোক খুৱাব লাগিব যাওঁ মই এতিয়া সিহঁতক কওঁগৈ কেলৈ মোক শিয়ালৰ মাংস নিদিলি বুলি এতিয়া মই ব্ৰইলাৰ মাংস আনি দিবলৈ ক'ম নহয় নানিলেহে মই এতিয়া সিহঁতক দিম চুটুকা গজেন্দা শিয়ালটো মাৰি হৈ গ'ল নহ'লে ব'লক খানা এটাকে খাই দিওঁ খানা এটা খাব পাৰি তেতিয়াহ'লে আয়োজন কৰিয়ে দিওঁ নে কি কয় আয়োজন কৰ লাগিব চাগে 200মানকৈ তুলিব কিমান তুলিব লাগে সেইটো নাজানো মাংসটো পৰা মোৰ ফালৰ পৰা দি দিছোঁ হাঁহ এটা আছে আমাৰ ঘৰত হাঁহটোকে মাৰি দিম তই আকৌ হাঁহটো কিয় পৰা মাৰিবি আমি চবে পইচা তুলি একে সমানকৈ খাম বোলা দা আমি চবে পইচা তুলি খাওঁ আকৌ এনেকৈ খাবলৈ বেয়া নহয় কি বেয়া আছে একো নাই দিয়া কষ্ট কৰি শিয়ালটো মাৰিলোঁ যে হাঁহ এটা মই দি দিম তোমালোকে আলু পিঁয়াজ কিবা কিবি আনিবা কাম এটা কৰ আজি মাংসয়ে ৰুটিয়ে খাই দিওঁ মই তেলটোৱে লৈ আহিম ৰিফাইন তেলটো আৰু মিঠাতেলটো লৈ আহিম আৰু ইহঁত দুটাই এইকেইটা আনিব আমি দুটাই এটা আনিম আটা আলু পিঁয়াজ এইকেইটা আমি আনিম তহঁতি মোক খবৰ নিদিয়াকৈ কিহৰ খানাৰ কথা পাতি আছো চাল্লা মই ইমান কষ্ট কৰি শিয়ালটো মাৰিতো তহঁতি মোকে খানা খাবলৈ মতা নাই আপুনি আহিয়ে মিছা কথাটো ক'বলৈ লাগিলেই কি মই নামোৱা নেকি আপুনি মাৰিছে নাই আমাৰ ভিউৱাৰ্ছসকলে দেখিছে নহয় আৰু খানা খাই যদি 200 টকা দিব এইডাল দেখিছ নহয় এইডালে 200 টকা উলিয়াই দিম মোক পইচা খুজিবলৈ অহা হ'ব দিয়ক আপুনি পইচা দিব নালাগে যাওক এইবিলাকহে ভাল লোৱা এজোপাই ভাল হ'ব এজোপাকে কাটি দিওঁ নেকি এজোপা বৰ বেছি ডাঙৰ নহয় এজোপাই কাটি দিয়া হয় জয় শ্ৰীৰাম এই ফণীধৰ এই তাম্বুল আছে যদি দেচোন তাম্বুল এখন আৰে ফণীধৰক বাঘে ধৰিলে পলা সোনকালে পলাও মোকো ধৰিব এতিয়া নহ'লে এই ধুনীয়া ককাইদেউ এইটো চাওক কেনেকুৱা লাগিছে আজি একদম বম পাৰ্টি হ'ব বম মজা আজি পুৰি খাম ভাজি খাম আঞ্জা কৰি খাম চাটনি কৰি খাম দালি কৰি খাম মুঠতে আজি চব কৰি খাম এয়া চাওক ৰুটি ভাজিবলৈ আৰু মাংস বনাবলৈ আহি গ'ল তেল ধুনীয়া ককাইদেউ আপুনি বনাব লাগিব কিন্তু দেই একো নাই মই মৰুভূমিত থাকিলেও বনাম কাৰণ খোৱা কথা আছে যে পুতুকণ আৰু মেহেঙা তোমালোকে কাটি থকা দেখুৱাবলৈ আহিব নালাগে আজি বম পাৰ্টি হ'ব হেই শিয়াল মৰা পাৰ্টি